নমস্কাৰ সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আচলতে গৰম বন্ধৰ দিন আছিলে, মই কোনো কাপোৰ চাপোৰ নতুনকৈ অনা নাছিলোঁ আৰু সেইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আজি নতুন কাপোৰ আনিলোঁ, স্কুলো খুলিছে আৰু নতুন কাপোৰত কি আনিলোঁ তাকে আপোনালোকক দেখাই দিম বুলি এটা ভিডিঅ' বনাই দিলোঁ। সৰুকৈ চাব, ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব, কেনেকুৱা পালে জনাব, বেয়া পালেও জনাব, ভাল পালেও জনাব আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক এতিয়া। আজি আপোনালোকক দেখাম বুলি লোৱা কাপোৰখিনি এইখিনি কটনৰ, একেবাৰে গৰমত পিন্ধি খুব ভাল পোৱা কাপোৰ আৰু শাড়ীবিলাক যেনেকৈ ধুই দিলে কোমল হৈ যায়, ধোৱাৰ পিছত পিন্ধি খুব ভাল লাগে, এইবিলাক কাপোৰ তেনেকুৱাই হ'ব। অলপ অলপ মাৰ আছে, তাৰপিছত ধুই দিলে কোমল হৈ যাব। আৰু আছে এফালে কাপোৰ, এইখিনি আগতে অনা কাপোৰ, এইবোৰ নেদেখাওঁ। এইবিলাক আগতে আনি থোৱা কাপোৰ। আপোনালোকক কিছুমান কাপোৰ মই দেখাই আছোঁ ভিডিঅ'ত, এইবিলাক কাপোৰ। এতিয়া এইখিনিকে দেখাম, চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আজি প্ৰথম দেখাবলৈ লৈছোঁ এইখিনি কটন যোৰাখিনি, চব কটনেই হয়। এইখিনি একেবাৰে শাড়ী যোৰা নিচিনা, এখন চাদৰখন হয়। চাদৰখন এনেকুৱা ওপৰলৈকে এনেকৈ গোটেইখন দেখাই দিছোঁ, এনেকুৱা থাকিব গোটেই চাদৰখনৰ মাজত। এয়া এনেকুৱা হ'ব। দেখাত কাপোৰটো শাড়ী কাপোৰৰ নিচিনা লাগিছে যদিও কাপোৰটো কিন্তু একেবাৰে কটন হয়, পিয়ৰ কটনৰ কাপোৰ। এয়া এইটো আগটো, চাদৰখনৰ কালাৰটো খুব ধুনীয়া, বগাত কৰিছে কাৰণে বেছি ধুনীয়া লাগিছে। আৰু এই চাদৰখনৰ মেখেলাখন এইটো, ব্লাউজৰ পিচো আছে ইয়াৰ লগতে, মেখেলাৰ লগতে আছে, কাটি ল'ব লাগিব ব্লাউজৰ পিচ চিলাবলৈ হ'লে। মেখেলাখন দুইটা চাইডৰ পৰা পিন্ধিব পৰাকৈ দিছে ফুল। এয়া এইফালৰ পৰা এনেকৈ পিন্ধিব পৰাকৈ দিছে আৰু এইফালৰ পৰা পিন্ধিব পৰাকৈ দিছে। এইটো এখন মেখেলা, এইখিনি কাপোৰৰ দাম 400 টকা। 350 টকাৰো আছে, 350 টকাৰো দেখাম। এইখিনি 400 টকাখিনি দেখাই দিছোঁ। এইখনো সেই আগৰযোৰৰ লগে গোটেইখন নেমেলোঁ, এয়া দেখিছেই নহয়, এইযোৰত এনেকৈ ফুল কৰিছে। এইটো আচলতে আকৌ চাপ মাৰি দিয়াহে, এইটো বেলেগ একো ফুল নহয়। এইখন চাদৰখন আছিলে আৰু তাৰ লগৰ মেখেলাখন, এখন মেখেলাখন, এইযোৰ যোৰা 400 টকা। এইযোৰো সেই একেই, ডিজাইনটো গোটেইটো একেই হয়, অকল কালাৰ বেলেগ। কালাৰ বেলেগটোৰ কাৰণে মই কালাৰটো দেখাই দিছোঁ, কিন্তু কাপোৰযোৰ নেমেলোঁ। এইযোৰৰ চাদৰ এইখন আৰু মেখেলাখন এইখন, এইযোৰ 400 টকা যোৰা। এইযোৰ এনেকুৱা একে কটনৰ হয়, কিন্তু ফুলটো অলপ বেলেগ। এয়া এইখনত একেবাৰে শাড়ীৰ নিচিনা আগটো এনেকুৱা আছে, দুইটা ছাইডত এনেকৈ আছে আৰু মাজত এনেকৈ বুটা। এখন চাদৰখন, এইযোৰ 400 টকা যোৰাই। এইখন চাদৰৰ লগত এখন মেখেলাখন, এইখন মেখেলা এনেকৈ ওপৰলৈ ফুলটো গৈছে। ইয়াৰ লগতে ব্লাউজৰ পিচো আছে। এইফালে থকাটো ব্লাউজৰ পিচ, এনেকৈ যে এইটো থকাটো ব্লাউজৰ পিচ আৰু এইফালে চিম্পুল থকাটো মেখেলা। ইয়াৰ লগতে এখন মেখেলা, এইখিনি 400 টকা যোৰা। এইযোৰ সেই আগৰযোৰৰ লগত বুটাটো অকল ষ্টাইলটো বেলেগ দিছে অকণমান। এইযোৰ চিয়াহী ৰঙৰ কৰিছে ফুলটো, এইযোৰ এনেকুৱা। কাপোৰখিনি কিন্তু একদম গৰমত পিন্ধিবলৈ ইমান ভাল কাপোৰ। মই নিজে পিন্ধি আছোঁ এইযোৰ কাপোৰ। এইযোৰৰ ফুলটো বেলেগ, কিন্তু কাপোৰযোৰ প্ৰায় একেই কাপোৰটো। এখন মেখেলা, তাৰ মেখেলাখন এখন,
এইযোৰ গোটেইযোৰ একেই, আগতে দেখুৱাযোৰৰ নিচিনা। এইযোৰ যেনিবা অকল এই কালাৰটো বেলেগকৈ কৰিছে। এইটো মাজৰ এনেকুৱা বুটা থাকিব গোটেই চাদৰখনতে। ইমান নেমেলোঁ আৰু একেই কাপোৰ যেতিয়া, অকল কালাৰখিনি দেখাই দিছোঁ। এখন মেখেলাখন মেখেলা এইযোৰৰ একেবাৰে একেই এযোৰ মই দেখাইছিলোঁ, একেটা কালাৰৰ একেই ফুলৰ দুযোৰ আনিছোঁ কাৰণে গোটেই কাপোৰযোৰ নেমেলোঁ, এনেই ওপৰতে এবাৰ দেখাই দিলোঁ। এযোৰ তাৰ লগত মেখেলাখন এইখন। আৰু এইযোৰ আছিলে এইযোৰৰ কালাৰটো বেলেগ, পাতল ৰঙা, একেবাৰে পাতল ৰঙা এই ছাইড পাৰিটো, আৰু মাজৰ ফুলখিনি এনেকুৱা কৰিছে, দেখিছে এয়া এইখিনি এনেকৈ কৰিছে। এখন চাদৰখন আছিলে আৰু লগতে এখন মেখেলাখন। এইযোৰ চিয়াহীযোৰ মই এযোৰ দেখাই দিলোঁ, গতিকে আৰু নেমেলোঁ। এযোৰ চিয়াহী পৰিছে, এয়া এখন মেখেলা, এখন চাদৰ। এযোৰ নেমেলোঁ আৰু একেই কাপোৰ যেতিয়া। এইযোৰ এনেকুৱা, এইযোৰ গোটেই চাদৰখনে এনেকুৱা, ক'তো একো বেলেগ নাই। আগত থুপি বন্ধা আছে, এনেকৈ ঘনকৈ আছে থুপিখিনি, এইখিনি, আৰু ফুলটো এনেকুৱা সৰু সৰুকৈ ফুল আছে। গোটেই চাদৰখন এনেকুৱাই হ'ব, কটনৰ হয় এইযোৰ কাপোৰো। আৰু ইয়াৰ লগত মেখেলাখনো সেই একেই, এডোখৰলৈকে ফুল আছে, তাৰ এইখিনি এনেকৈ চিম্পুলকৈ আছে। এয়া এখন মেখেলাখন, ওপৰখিনি একো নাই। এইযোৰ বহুত ফুল থকা কাপোৰ, একেবাৰে শাৰী নিচিনা, পিন্ধি কিন্তু খুব ভাল লাগে কাপোৰযোৰ। এইযোৰ হালধীয়াত বগা ফুল আছে। এয়া এইটো পাৰিটো এনেকৈ দিছে, মাজত সেয়া বুটা আছে গোটেইখিনি, আৰু আঁচলটো এনেকুৱা হ'ব। এইখন চাদৰখন, এইখিনি গোটেইখিনি 400 টকা দামৰ কাপোৰ আছিলে। 400 টকীয়া কাপোৰখিনি এতিয়া দেখাই শেষ কৰি দিলোঁ মই, আৰু এতিয়া 350 টকা দামৰ কাপোৰখিনি আছে। এখন মেখেলাখন আছিলে হালধীয়া কাপোৰযোৰৰ লগত, আৰু এইটো ব্লাউজৰ পিচ হালধীয়া, চিম্পুল একেবাৰে ব্লাউজৰ পিচটো হালধীয়া হ'ব। এতিয়া এইখিনি 350 দামৰ কাপোৰ। এইযোৰ বগা কাপোৰ, বয়সস্থ মানুহে পিন্ধি খুব ভাল পাব। কাপোৰযোৰ চিম্পুল হয় একেবাৰে, মাজত একো নাই, সৰু ইমানটি বুটা আছে। এয়া কাষটো এনেকৈ দিলে নহয়, আৰু এয়া আঁচলটো মাজত, এয়া ইমান সৰুকৈ দিছে। এটা চাইডে আছে, এটা চাইডে ফুল নাই। এয়া এইটো চাইডে দিছে, আৰু এইটো চাইডে নাই। এইখন চাদৰখন আছিলে তাৰ লগত, আৰু এইখন মেখেলাখনো চিম্পুল, ইয়াৰ লগতে বগা এটা ব্লাউজৰ পিচ আছে। এইখিনি কাপোৰ 350কৈ দিছোঁ মই, আগৰ পৰা আনি আছোঁ এইখিনি কাপোৰ, বিক্ৰী কৰি আছোঁ 350কৈ। সেইযোৰৰ লগত একেবাৰে একেই এইযোৰৰ কালাৰটো এনেকুৱা, এইযোৰ বেঙুনীয়া ফুল আছে। এইযোৰ এয়া পাতল বেঙুনীয়া ফুলটো আছে। এয়া গোটেইযোৰ মেলি নেদেখাওঁ, এনেই কাপোৰযোৰ বগা, একো নায়েই মাজত। তাৰ লগত মেখেলাখন এয়া আৰু একেইযোৰ কাপোৰ, এযোৰ যেনিবা কালাৰটো বেলেগ, ফুলৰ ডিজাইন একেই, খালি অকল কালাৰটোহে বেলেগ। এয়া এইযোৰ এনেকুৱা, মাজত এয়া সৰুকৈ বুটাখিনি দেখিছোঁ। এইটো আঁচলটো, আৰু এটা চাইডে পাৰিত ফুল থাকে আৰু এটা চাইডে নাথাকে। এইটো চাইডে পাৰিত ফুল আছে, ইটো চাইডে নাই। এইটো এখন চাদৰখন, এখন মেখেলাখন, ব্লাউজৰ পিচটো ইয়াৰ লগতে আছে, মেখেলাৰ লগতে। এয়া
এইযোৰ অকণমান ডিজাইনটো বেলেগ। এইযোৰ দুইটা চাইডে ফুল আছে। এয়া এই ছাইডত অকল বগা, জোৰটো অকল বগা দিছে এইটো, আৰু এইফালেও এনেকৈ দিছে। এইটো জোৰটো বগা আৰু একেই ফুল আছে, দুইটা চাইডে সমান ফুল, আৰু এয়া মাজত এনেকৈ বুটা। কাপোৰটো এইযোৰত থাকি অলপ বেছি ভাল বুলি ভাবিছোঁ মই। এইযোৰ অকণমান বেছি ভাল যেন লাগিছে। আঁচলটো এইটো এনেকৈ টুপি বন্ধা আছে চাদৰখনত, আৰু মেখেলাখন এইখন মেখেলা, ইয়াতে ব্লাউজৰ পিচ এটা থাকিব। আৰু এইযোৰ নিচিনা একেবাৰে একেই কাপোৰ এযোৰ আছে, এইযোৰ নেমেলোঁ। এইযোৰ ফুলৰ ডিজাইনটো অকণ বেলেগ, কালাৰ একেই হ'ব। এইযোৰ কাপোৰ একেই আছিলে। আৰু এতিয়া দেখাবলগীয়া কাপোৰ আজি মোৰ ইমানখিনিয়ে আছিলে। আজি যিহেতু নতুনকৈ আনিছিলোঁ এইখিনি কাপোৰ, অকল নতুন কাপোৰে দেখাম বুলি ভাবিছিলোঁ, আগতে অনা কাপোৰ দেখুওৱা নাই। সেইটো কাৰণে কাপোৰখিনি ইমানেই আছিলে। গতিকে ভিডিঅ'টো কেনেকুৱা পালে চাই পিনি জনাব, কমেণ্ট কৰি জনাব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, এটাৰ লগতে লাইক কৰি দিব বুলি আশা ৰাখিলোঁ। ইমানেই আছিলে ভিডিঅ'টো, সামৰিছোঁ এতিয়া।